Panda. I got broads in Atlanta, just to throw me in the family. Credit cards and the scammers, hitting the licks in the band. Legacies. নমস্কাৰ আপোনালোক যে আহিছে আৰু ইমান বেয়া দিনতো সকলোৱে ভাত পানী খাই যাব লাগিব দেই কিন্তু আৰু আপোনালোক যে বাৰু আহিছে বাবু দেউতা নাহে নেকি তোমাৰ আচ্ছা এই ভাত খাই যাব লাগিব দেই এইটো টিপ শেষ হৈ লওক তাৰপিছত বাৰু আপোনালোকক আমি মাতি নিম আপোনালোকে সকলোৱে ভাত খাই যাব লাগিব দেই নমস্কাৰ আপোনালোক যে আহিছে বহিব দেই বাৰু নমস্কাৰ আপোনালোক যি আইছি আৰু বিয়া বুলি ক'ত আহি কিনি আইছি নে মোৰ কালি বিয়া ওলাইছিলে নহয় দমকলৰ পাৰত পানী আনিব যাই পড়লো কঁকলৰ বিহত উঠবহে পৰা নাই 2 দিন কালি কিবাকে অলপ ভাল পাইছো আৰু গম পাইছানে মোৰ বিয়া ওলাইছিল কালি আকৌ চেলাইন লৈছো এটা এই দেখছানে কি দিনকাল কৰছি ৰাতি বিয়া চাব যাব লাগব দেই গম পাইছানে পাপাহঁতেতো ভাত খাৱা নাই এইবাৰ মাতিলি যাবি দেই বাপাহাত আইছা যি বাপাহাত তোমালোক শুনছা সেই মোৰ একে দিনকাল বেয়া চলছি গম পাইছানে কোনোবাই দাৰুহে কৰছি নে কিহে কৰছি বা একে মই এটা শেষ নোহোৱা হৈছি মোৰ আপোনালোক যে আইছি পাপাহাত বচোন বাৰু দেই মই আহি আছো খুৰী আপোনাক মাংস দিম না মাংস নাখায় নেকি আপুনি কেতিয়াবা মাংস বাদ দিলে আপুনি সেইদিনাতো আপুনি আমাৰ গোসাঁনীহঁত মাংস খাই গৈছি আচ্ছা মাংস নাখায় দিলি 5 বাটি হেৰি লৈ মাছ লৈ আৰু 1 বাটি পনীৰ লৈ আহিবি পমিলা খুৰীয়ে বোলে মাংস নাখায়ে খুৰী ৰাতি বিয়া চাব যাব লাগব দেই কিন্তু আপুনি আমাৰ সেইখন কালতো আহিম বুলি কৈ নাহিল আজি বিয়া চাব যাব লাগব কিন্তু এই মাছ আনি আছিলোঁ মই আনিবা কৈছোঁ বাৰু ভাত খাওকচোন কেমেৰামেন দাদা আহকচোন আমাক 2খনমান ফটো মাৰি দিব এই আমাৰ ৰাস্তাটো বলকচোন আমাক মোকে আৰু লগৰজনীকে 2খনমান ফটো মাৰি দিব বুজিছেনে আহকচোন আহক পল্লৱী সেই ল'ৰাজন দেখিছনে মোৰ ফালে যে চাই আছে আমাৰ দাদাৰ লগত অফিচতে কাম কৰা ধুনীয়া লাগে ন কেনেকুৱা হেণ্ডচাম হয় সি মা দেখিছা কেনেকৈ চাই আছে মোৰ ফালে বল আমি আকৌ এই বক্সত গান বজাব লাগিব নহয় নাচিব লাগিব আৰু মোক 2টা ৰিল বনাই দিবি দেই তই এনেকুৱা লাইটিং চাইটিং পৰিৱেশ ক'ত পাম আজিৰ নিচিনা দাদাৰ বিয়া বুলি অলপ ফূৰ্তি কৰিব লাগিব আৰু ন দাদা এই মিৰ্চি গানটো বজাই দিয়কচোন আমি লগৰবোৰে নাচিম মানে অলপমান দিয়কচোন দাদা বজাই দিয়ক মাজনী তুমি আমাৰ হৈ নৰেশ্বৰ খুৰাৰ ছোৱালীজনী নহয় জানো কোন ক্লাছ পালা 11 পালাগৈ তোমাক যে মই একে সেই সৰুতে দেখা জানানে তোমালোকৰ মামাৰ নে কিহৰ কাজ এখনত দেখিছিলোঁ মই ভবাই নাছিলোঁ তুমি যে একে ইমান ডাঙৰ হ'বা চুলি তুলি কি ইমান ডাঙৰ হৈছে তোমাৰ বাহ মাজনী বা ধুনীয়া কিন্তু হৈছা দেই ওখ চোখ হৈছা আহিবাচোন আমাৰ ঘৰলৈ কেতিয়াবা আমাৰ মাজনীয়ে আকৌ তোমাৰ কথা কৈয়ে থাকে তোমাক বোলে ক'ৰবাত দেখা পাই বোলে এই ফেচবুকত নে ক'তে বোলে দেখা পাই বোলে তুমি বোলে একদম ধুনীয়াজনী হৈছা মই আজিহে বিশ্বাস কৰিলোঁ তোমাক ইমান ধুনীয়া লগা হৈছে দেই আহিবাচোন আমাৰ ঘৰলৈ কেতিয়াবা বা বঢ়িয়া লগা হৈছে তোমাক আমাৰ তাইৰ লগতে থাকিব পাৰিবা খেলিব পাৰিবা বুজিছা আহিবাচোন কি গান বজাই আছা এতিয়া হিন্দী গান নচলব অসমীয়া বজো অসমীয়া বহাগী আহিছে এই গান লাগব আমাক হিন্দী গান নবজাবি নে মাৰ খাই যাবি আৰু মোক কৈছোঁ দৰাৰ বাবুক দৰাৰ বাবুকে মোক কালি কৈছি কালি মই 5টা বজালৈ কাম কৰিছোঁ দৰাৰ বাবুকে মোক কৈছি তোক বিয়াৰ দিনা মই মদেদি গা ধুই দিম বোলে এতিয়া মদ ক'ত মই হৰেন্দই মাংস নাখায় হৰেন্দই ভাতো নাখায় হৰেন্দক মদ লাগব মদ আৰু মই যদি মদ ভাগত নামাওঁ সেইগিলা মোক কৈ লাভ নাই কিন্তু মোক এতিয়া মদ লাগব মদ দি মই দিনটো মানুহ এতিয়া আহিছোঁ মোক এতিয়া মদ দি আৰু যদি মোক মদ দিবা নৰে এনে কৈছোঁ এতে মাৰামাৰি হ'ব এতে তাইৰ গল চিঙা যায় ঠিক নাই মুঠতে হৰেন্দই মদ নাপালে হাংগামা হৈ যাব তাৰপিছত এটা বামুণ নাহে এতে দৰাৰ ঘৰৰ পৰা বামুণ নাযায় এতে পুলিচ আহিব পুলিচ আৰু চব গণ্ডগোল লাগি যাব বুজিছা মোক এতিয়া মদ লাগব মাংস মই নাখাওঁ আৰু এটা কথা কৈছোঁ এই দৰাই যেতিয়া গা ধুবা যাব দৰাক কিন্তু হৰেন্দই দাঙি নিব দেই এই হৰেন্দই দাঙি নিব বডি চাবি নেকি তই বডি
এই দৰাক এই হৰেন্দ্ৰই দাঙি নিব আৰু কোনোবাই যদি দৰাক দাঙা দেখো নহয় চাবি কিন্তু তাৰ মই কি কৰোঁ ঠিক নাই হৰেন্দ্ৰই নিব দৰাক কলপুলি ওচৰলৈকে দাঙি শুনছা মোক জগাই দিবি মই এতিয়া ঘাটে আছোঁ মোক তেতিয়া দৰাই গা ধুবা যাব মোক জগাই দিবি বুলি কৈছোঁ শুনছা জগাই দিবি নে আৰু মোক মই এতিয়া আছোঁ এনে মোক জগাই দিবি দেই কিন্তু মোক জগাই দিবি শুনছা মোক জগাই দিবি